কৃষ্ণ কৃষ্ণ হরে 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 রাম। কি সুন্দৰকৈ বনাইছে জাপি মহৰ সিংহৰ আৰু এইবিলাক আল্টিমেট বনাইছে, ভাল হৈছে। আৰু এইফালে আমাৰ জুবিন দাৰ বনাইছে। তো মই ইয়াতে অলপ আপোনালোকক দেখাম, আমাৰ ওচৰতে বনাইছে, ভেলাঘৰ বনাইছে। এইটো চাওক ইমান ডাঙৰ, মোটামুটি এইটো 25-30 ফুটমান দীঘল হ'ব। আৰু ইফালে এইটো এটা ষ্টেজ আছে, এইটো বনাই আছে। তো চালোঁ ইয়াতে। হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ব আপোনাৰ উৰুকাৰ পিছৰ দিনা ভেলাঘৰৰ এইটো কি কৰে যে সেইটো আজি স্পেচিয়েল। তো ভিডিঅ'টো শেষলৈকে চাব। ভাগৱত আহি উপস্থিত হৈছে, আমি ভাগৱত আৰম্ভ কৰিবলৈ সাজু হৈছোঁ। হৰিবল হৰিবল হৰিবল। তেখেত হ'ল হৰকুমাৰ চৌধুৰীদেৱ। তেখেতক আমি ভাগৱত পঢ়াৰ কাৰণে, ভাগৱত পাঠ কৰাৰ কাৰণে আহ্বান কৰি আনিছোঁ। তেখেতৰ বেয়া শাসনত পদাৰ্পণ হ'ব। তো এতিয়া আমি ইয়াতে আহি পালোঁ আৰু ইয়াতে আৰম্ভ হ'ল ভাগৱত পাঠ। ভাগৱতৰ কাৰণে ইয়াতে এতিয়া নাম প্ৰসংগ হৈ আছে। মুকং গরতি বাসলং বঙ্গুলং হয়তে গিরিম যৎ কৃপাদমহং বন্দে পরমানন্দ মাধবম। কাজ ত্যাগ করিলেই যোগী হওয়া যায় না। হে বান্ধব, পণ্ডিতেরা যাকে সন্ন্যাস বলেন তাই যোগ। পণ্ডিত সকলে যিবিলাক সন্ন্যাসী বলে তেওঁকে যোগ, যোগাযোগ বলে। কারণ কর্ম ত্যাগ ছাড়া যোগী হইতে পারে না। কর্ম ত্যাগ ছাড়া যোগী হইতে পারে না। এই পৃথিবীত 6টা বস্তু দিছে, মোহ মায়া রাগ মদ মল কাম। এই 6টা বস্তুর আতরত যেতিয়া হরে 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 রাম হরে রাম। এই মুহূৰ্তত আমি আমাৰ মাজত আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অতিকৈ শ্ৰদ্ধাৰ, অতিকৈ মৰমৰ, অতিকৈ আমাৰ সন্মানীয় অহাপুৰীৰ পৰা আমাৰ অতিকৈ শ্ৰদ্ধাৰ মাননীয় ভূপেন্দ্ৰ আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতে আজিৰ এই আমাৰ বিশেষ আকৰ্ষণ পৰন্তিক প্ৰজ্বলন, মেজিকৰ প্ৰজ্বলন আমাৰ আৰম্ভ হ'ব। ধন্যবাদ। আমাৰ অতিকৈ শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত ভূপেন্দ্ৰ দেৱক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। এতিয়া শ্ৰদ্ধাৰ তালগুৰি অঞ্চলবাসী তথা দক্ষিণ বৈতামাৰী অঞ্চলবাসী, মোৰ শ্ৰদ্ধাৰ ৰাইজসকল, কৃষ্ণ কৃষ্ণ হরে 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 রাম হরে
হরে হরে হরে রাম হরে কৃষ্ণ 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 হরে হরে কৃষ্ণ কৃষ্ণ হরে হরে। আজি যি মাঘ বিহু আহিব ওলাইছে অহাকালিৰ পৰা হ'ব, এই মাঘ বিহু আচলতে এটা ধৰ্মীয় পৰম্পৰাৰে আৰম্ভ হয়। উত্তম খনত সূৰ্য আমাৰ গতি কৰিছে বৰ্তমান, এটা উত্তৰায়ণত আছে, য'ত এই উত্তৰায়ণৰ সময়তে আমাৰ মহাভাৰতৰ যুদ্ধৰ সমাপ্তিৰ পিছত আমাৰ পিতামহ ভীষ্ম যেতিয়া পৰসজ্যাত পৰিছিল আৰু তেওঁ মৃত্যুবৰণ কৰিব বিচাৰিছিল এই সূৰ্য যেতিয়া উত্তৰায়ণখনত আহে তেতিয়া, আৰু সেইমতে আমি সকলোৱে এইটো দিশ আমি ধাৰ্মিক দিশ হিচাপে মানি চলোঁ। আৰু ভোগালী বিহুৰ ইটি পৰম্পৰা, ৰাইজ যাতে সুখ শান্তিত থাকে, সমাজখন যাতে আগবাঢ়ি যায়, এই চিন্তাকে আগত ৰাখি আজিৰ এই অনুষ্ঠান আয়োজন কৰিছে। আৰু শেষত সকলোলৈকে মাঘ বিহুৰ শুভকামনা থাকিলে, আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব। ধন্যবাদ। জয় অসম।